এতিয়ালৈকে আমাৰ কাউন্সিলত চিফ ডেপুটি চিফ বা ইএম সকলৰ কোনো কোৱাৰ্টাৰ নাই। আজি 17 বছৰ কাউন্সিল চলি আছিলে আৰু এতিয়া সবেই এইটো অনুভৱ কৰিছে। ইয়াৰ কাৰণে কনষ্ট্ৰাকশ্যনৰ টকাও আছে, কিন্তু আজি আমি চাই পেলাই যিটো দেখিলোঁ মানে কোনো এটা কোৱাৰ্টাৰ মানে ভাল এটা ইয়াত বেডৰুম নাই, বেডৰুম কৰিব পৰা এটা ৰুম নাই, গেছ ৰিচিপশ্যন কৰিব পৰা ৰুম নাই। মেক্সিমাম ৰুমবিলাক 10-12 তেনেকুৱা বনাই থৈছে আৰু সেইটো সম্পূৰ্ণভাৱে হয়তো এটা ভিজন লৈ পেলাই এই কামটো কৰা নাই। যোৱা চৰকাৰখনে কোনোবা এজন হয়তো কণ্ট্ৰেক্টৰক এইটো এৰি দিছে যে যেনে ইচ্ছা তেনেকুৱা কৰক আৰু সেনেকুৱাই কৰিছে আৰু ল' কোৱালিটি এইটো ফিনিচিঙে হোৱা নাই। আপোনালোকে দেখিবলৈ পাব ইতিমধ্যে খহি পৰিছে। বহুত জেগাত দৰ্জাবিলাক আপোনালোকে চাওক যায়, দৰ্জা ফ্ৰেম তাত লগাই থৈ দিছে, এইটো মানে আধা লাগি থকা নাই তলত। তো এনেকুৱা বহুত মিছ ইউজ কৰিছে আৰু সেইকাৰণে আজি আমাৰ PWD বিল্ডিং আৰু ৰোডছ ডিভিজনৰ ইঞ্জিনিয়াৰ সকলো আহিছে আৰু আমি অতি শীঘ্ৰে সেইটো ৰিডিজাইন কৰিব লাগিব। ৰিডিজাইন কৰি পেলাই সেইটো সম্পূৰ্ণভাৱে নতুনকৈ এইটো সজাব লাগিব আৰু অতি শীঘ্ৰে সেইটো আমি সজাই ওলাম। আৰু কাউন্সিলটো এতিয়া আমি ফুল চুইঙত কাম কৰিবলৈ লৈছোঁ। অসমত এটা ষ্টেবল গভৰ্ণমেণ্ট আহিছে, এজন ডাইনেমিক CM আহিছে আৰু সকলো দিশৰ পৰা আমাক তেখেতসকলে সহায় কৰি আছে আৰু আমিও বিচাৰিছোঁ যে বড়োলেণ্ড অঞ্চলৰ 35 লাখ জনসাধাৰণক জাতি ধৰ্ম নিৰ্বিশেষে আগুৱাই নিব লাগিব। খালি এতিয়া এই সময়ত আমি চবেই ক'ভিডৰ কাৰণে অলপ চেঞ্চিটিভলি কাম কৰিব লাগিব আৰু সেইকাৰণে আমি চবেই ক'ভিডটোকো বেছি ফ'কাছ কৰি আছোঁ। আমি সৌভাগ্য বুলি ক'ব লাগিব, এতিয়াও আমাৰ বহুখিনি ডিষ্ট্ৰিক্ট নিয়ন্ত্ৰণত আছে। অসমত 2-3টা ডিষ্ট্ৰিক্টহে অলপমান এলাৰ্মিং টাইপৰ অলপ চিটুৱেশ্যন হৈছে, কিন্তু মেক্সিমাম ডিষ্ট্ৰিক্ট আমাৰ এটা এতিয়াও ষ্টেবল অৱস্থাত আছে। তো সেইকাৰণে আমি কণ্টিনিউলি চবে লাগিব অকল চৰকাৰ নহয়, আমাৰ যিবিলাক ছ'চিয়েল অৰ্গেনাইজেশ্যন NGOs বিভিন্ন ছেকশ্যন আমাৰ হেল্থ ৱৰ্কাৰসকলৰ লগতে বিভিন্ন ছেকশ্যনৰ ৰাইজে এতিয়া চবে ক'ভিডটো ফ'কাছ কৰাটো ভাল আৰু সেইটো প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। এতিয়া আমি চবে গম পালোঁ কি আমি এইটো প্ৰিভেণ্ট কৰিব লাগিব। এতিয়া যিটো চলি আছে ভেকচিনাইজেশ্যন চলি আছে, সেইটো যেনেকৈ ভেকচিন আহি পায় চবেই ভেকচিনটো ল'ব লাগে। 2 নম্বৰ আমি সজাগ হ'ব লাগে। গাঁও অঞ্চলবিলাকত জ্বৰ হ'লে কিবা এটা অসুবিধা হ'লে এইটো লুকাই থ'ব নালাগে, দেৰি কৰিব নালাগে, তাৎক্ষণিকভাৱে আমাৰ হেল্থ ডিপাৰ্টমেণ্টক জনাব লাগে। তাত যি হস্পিটেল আছে, যি ডক্টৰ আছে তাৰ পৰামৰ্শ ল'ব লাগে। ৰেপিড টেষ্টেই হওক বা RT-PCR টেষ্টেই হওক আমি ৰেগুলাৰলি কৰিব লাগে আৰু তেতিয়া আমি চবেই বাচিব পাৰিম। গতিকে মই আশা কৰিছোঁ আমাৰ বড়োলেণ্ড অঞ্চলৰ 4টা ডিষ্ট্ৰিক্টত আমি খুব ছেফলি থাকিব পাৰিম। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। প্ৰথমবাৰৰ কাৰণে আমাক 4জনকৈ IAS অফিচাৰ ডেপুটি কমিশ্যনাৰ হিচাপে দিছে। কিছুমান IPS অফিচাৰসকলক আমাৰ ডিষ্ট্ৰিক্টবিলাকক দিছে আৰু অতি শীঘ্ৰে আমাৰ যিটো ছেক্ৰেটাৰিয়েটত ষ্টাফ লাগে এই ষ্টাফখিনি সম্পূৰ্ণভাৱে দিয়াৰ কাৰণে তেখেতে প্ৰতিশ্ৰুতি দিছে। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু আমি সকলোৱে তেখেতক সহযোগ কৰিম আৰু আমাৰ কাউন্সিলতো আমি তেখেতসকলৰ গাইডেন্সত মানে স্পীডিলি আমাৰ ডেভেলপমেণ্টটো কৰাৰ কাৰণে আমি আগুৱাই যাম। কেবিনেট মৰ্যাদা দিয়া হয় অসমৰ কাউন্সিলত। ইয়াৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ কেবিনেটক ধন্যবাদ জনাইছোঁ এই মৰ্যাদাটো দিয়াৰ কাৰণে। যিয়ে নহওক আমি সমাজৰ কাম কৰিব আহিছোঁ, মৰ্যাদা দিলেও নিদিলেও পালেও নাপালেও সমাজৰ কাম কৰিব আহিছোঁ, সমাজৰ কাম কৰি যাম। কিন্তু এইটো যিটো এটা আমাৰ প্ৰতি যিটো এটা মৰম দিলে ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। চাওক, সেইটো আমি যিটো গম পালোঁ যোৱা নিশা যেতিয়া ঘটনাটো হৈছে, মই SPৰ লগত কথা পাতিছোঁ আৰু আমি খবৰ লৈছোঁ আৰু সেইটো কোনো ব্যক্তিগত কথা আৰু সেইটো কিবা এটা পাৰ্চনেল এটা কেছ হয় বুলি আমি যোৱাকালি গম পাইছোঁ মাৰ্ডাৰটো। তো ইয়াৰ কাৰণে আমি বেছি চিন্তা কৰা নাই, এইটো পুলিচে ডিল কৰিব। ঠিক আছে।